নমস্কাৰ স্বাগতম জনাইছো আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নিমিষা বৰুৱালৈ আশা কৰোঁ আপোনালোক সকলো ভালেই আছে আৰু সুস্থ আছে আজি মই কেইজোৰমান নতুন ডিজাইনৰ মেখেলা চাদৰ আপোনালোকক দেখাম বুলি ভাবিছো তেনেহলে বলক দেৰি নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰোঁ এইজোৰ হৈছে এজোৰ ব্লেক কালাৰত মেখেলাখন হয় এইখন মেখেলাখন বহল হয় একেবাৰে হকত মানুহেও পিন্ধিব পাৰিব আৰু মেখেলাখন বহুত ধুনীয়াকৈ জিলিকি থাকে যেটো মেটেৰিয়েল হয়তো ৰ সিল্কৰ হয় মেটেৰিয়েলটো আৰু ৰ সিল্ক যেটো বহুত ডাঠ থাকে কিছুমান সেই ডাঠ ৰ সিল্কটো নহয় অলপ পাতলা ৰ সিল্কটো হয় এইখন মেখেলাখন ইয়াৰ যেটো ব্লাউজটো হয় কাপোৰজৰ লগত ব্লাউজটো এটো এনেকুৱা ডিজাইনৰ হ'ব ব্লাউজটো আৰু ব্লাউজ যেটো আমি ৰেডি কৰি নিদু কিন্তু কেতিয়াবা কিছুমানে ৰেডি বিচাৰে তেতিয়া আমি ৰেডি কৰি দিও এটো ব্লাউজটো মেখেলা আৰু ব্লাউজৰ মেটেৰিয়েল সেম হয় আৰু মই ইয়াৰ দেখাইছো চাদৰখন এখন চাদৰখন গেৰো ডিজাইনত চাদৰখন বনোৱা হৈছে এটো গেৰোটো হয় আৰু আসলটোৰ যেটো ডিজাইন হয় এটো হয় ডিজাইনটো আৰু ব্লেক কালাৰত ধুনিয়াকৈ দহিটো কৰি দিয়া হৈছে একেবাৰে ঘনকে দহিটো কৰা হৈছে আৰু ব্লেক আৰু ইয়েলো কম্বিনেশনটো দেখিবলৈ খুব ধুনিয়া লাগে কালাৰৰ এইজোৰ হয় কাপোৰজোৰ মই পিন্ধি ফটো মৰা আছে মই ফটোখন ভিডিওটোৰ হেকত দি দিম আপোনালোকে চাব পাৰিব কেনেকুৱা লাগে পিন্ধিলে এখন চাদৰখন হয় ইয়াৰে আৰু এটা কালাৰ আছে এটো পিংক আৰু ব্লেক কালাৰ কম্বিনেশন হয় আৰু পিংক আৰু ব্লেক দেখিবলৈ বিৰাটেই ভাল লাগে মই যেটো পিন্ধি ফটো মৰা আছে মই ভিডিওটোৰ হেকত আপোনালোকক দেখাই দিম কেনেকুৱা লাগিছে মোক আপোনালোকে যদি ভাল লাগে কমেন্ট কৰি জনাব মই ডিজাইনটো দেখাই দিছো এই চাদৰখনৰ আসলটো অকনমান বেলেগকে বনোৱা হৈছে আৰু পিংক কালাৰত আৰু ব্লেক কালাৰ দহি কৰি দিয়া হৈছে পিংক কালাৰ অলপ এক সাইডে অলপ বেছি হেভিকে দহিটো কৰা হৈছে আৰু ব্লেক কালাৰ কমকৈ কৰি দিয়া হৈছে আৰু নেক্সট যেটো আসল হয় আসলটো ব্লেক কালাৰ তো এনেকৈ কৰি দিয়া হৈছে দহিটো আৰু কাপোৰ কিজোৰ একেবাৰে কম দামত হয় বিৰাটেই ধুনিয়া সকলোৱে পিন্ধিব পাৰিব এইজোৰ হয় কাপোৰজোৰ এইখন চাদৰখন হয় এইখন চাদৰখন হ'ব ইয়াৰ গেৰোটো অকনমান বহলকৈ দিয়া হৈছে আৰু এইটো চাদৰখনৰ যেটো পাৰি হয় পাৰিটো মেখেলাৰ যেটো মেটেৰিয়েল হয় সেম হয় আৰু চাদৰখন হয় বেংগলোৰী সিল্কৰ হয় আৰু চাদৰখন ধুনিয়াকৈ শাইনিং কৰি থাকে ভিডিওটোত ভালকৈ নলাবও পাৰে তথাপিও মই দেখাই দিছো এখন চাদৰখন হয় আৰু এজোৰ ৰ সিল্কৰ কাপোৰ আছে মই হেজোৰ দেখাই লওঁ আপোনালোকক কালাৰৰ কাপোৰ হয় এখন মেখেলাখন হয় মেখেলাখনৰ এটো তলৰ পাৰিটো হয় এজোৰ বিৰাটেই ধুনিয়া হয় কাপোৰজোৰ এইখন মেখেলাখন আৰু বয়সস্থ মহিলায়ো পিন্ধিব পাৰিব আৰু ইয়াৰ যিখন চাদৰ হয় চাদৰখন হ'ব এইখন এটো আসলটো হয় আসলটো অকনমান হৰুকে আছে পাৰিটো আৰু ইয়েলো কালাৰ দহিটো কৰিছো আৰু ইয়াত গেৰো সিস্টেম গেৰো ডিজাইনত নাই আৰু এইখন এই কাপোৰজোৰো মই পিন্ধি এবাৰ গাত লৈ দেখাই দিছো মোৰ পিন্ধি ফটো মৰা আছে মই ভিডিওটোৰ হেকত ধুনিয়াকৈ ফটো কিখন লগাই দিম এইজোৰ আৰু এজোৰ আছে এইজোৰ এজোৰ শিলোৱা নাই মেখেলাখন
এইযোৰ কাপোৰযোৰ ৰ চিল্কৰ হয় এইযোৰ এখন মেখেলাখন হয় মেখেলাখন চিলোৱা নাই যেতিয়া মই একেবাৰে প্ৰথমতে কাপোৰৰ ডিজাইন কৰিবলৈ লৈছিলোঁ তেতিয়া মই এইযোৰ কাপোৰ বনাইছিলোঁ আৰু মই ধুনীয়াকৈ থৈ দিছোঁ কেতিয়াবা ক'ৰবাত বিয়া বা যিকোনো অনুষ্ঠানত পিন্ধিম বুলি এতিয়া যিহেতু কৰোণা আহি গৈছে সেইটো কাৰণে পিন্ধিব পৰা নাই আৰু ইয়াৰ কাপোৰযোৰৰ লগৰ যিখন চাদৰ হয় চাদৰখন হৈছে এইখন হয় দহিটো আৰু ধুনীয়াকৈ অলপ গাঁঠিব লাগিব মই যিটো প্ৰথম যেতিয়া বনাইছিলোঁ বনাওঁতে মই একদম চিম্পলকৈ থৈ দিলোঁ আৰু ফাৰ্ষ্ট টাইম বনাইছোঁ আৰু এইখন চাদৰখন হয় এইখনো ৰ চিল্কৰ হয় একদম পাতলা হয় বেছি ডাঠো নহয় এইখন চাদৰখন হ'ব তাৰ আৰু ইয়াৰ যিটো ব্লাউজ হয় ব্লাউজটো হ'ব ব্লাউজৰটো এনেকুৱা এটা ব্লেক কালাৰ হ'ব ব্লাউজটো কণ্ট্ৰাষ্ট হয় আৰু এই ব্লাউজটোত হাতত এইটো পাৰি থাকিব পিন্ধিলে নিশ্চয় ভাল লাগিব আৰু যেতিয়া মই পিন্ধিম আপোনালোকক নিশ্চয় দেখাম আৰু যদি কাৰোবাৰ যদি কাপোৰ কেইযোৰ ভাল লাগে তেনেহ'লে আপোনালোকে যদি ল'ব বিচাৰে তেনেহ'লে মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰে মোৰ হোৱাটছআপ নম্বৰ 8720951343 আপোনালোকে কণ্টেক্ট কৰিব নহ'লে মই ডেছক্ৰিপশ্যনত মোৰ ফেচবুক পেজৰ লিংক বা ফেচবুক গ্ৰুপৰ লিংকটো শ্বেয়াৰ কৰি দিম তাত গৈ আপোনালোকে মোক যোগাযোগ কৰিব পাৰে আৰু শেষত আপোনালোকৰ যদি ভিডিঅ'টো চাই মোৰ ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানতে সামৰিছোঁ পুনৰবাৰ অন্য এটা ভিডিঅ'ত আৰু নতুন নতুন ডিজাইনৰ সৈতে আপোনালোকক লগ পোৱাৰ আশা থাকিল ধন্যবাদ